কাৰ্বি আংলঙৰ মানুহবোৰ বিচাৰে আৰ্টিকল 244A হয়নে নহয় আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এই গোটেই 6 স্কেডিউল আৰ্টিকল 244A ক্ষমতা নাইকিয়া কৰি দিছপুৰৰ পৰা আপোনালোকক ৰুল কৰিবলৈ বিচাৰে শাসন চলাবলৈ বিচাৰে কাৰ্ডম নমস্কাৰ আজি এই বিশাল নিৰ্বাচনী সভাত উপস্থিত থকা আমাৰ কংগ্ৰেছ দলৰ নেতা আৰু সদনৰ ভিতৰত সংসদৰ ভিতৰত বিৰোধী দলৰ দলপতি মাননীয় ৰাহুল গান্ধী ডাঙৰীয়া উপস্থিত থকা AICC জেনেৰেল সেক্ৰেটাৰী ইনচাৰ্জ জিতেন্দ্ৰ সিং ডাঙৰীয়া উপস্থিত থকা আমাৰ কংগ্ৰেছ দলৰ কেণ্ডিডেট ৰতন ইংতি ডাঙৰীয়া APHLC দলৰ সভাপতি জন ইংতি কাটাৰ ডাঙৰীয়া উপস্থিত থকা আমাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী মাননীয় সঞ্জীৱ তেৰণ ডাঙৰীয়া উপস্থিত থকা আমাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী মাননীয় অগষ্টিন এংখি ডাঙৰীয়া উপস্থিত থকা APHLC দলৰ মনোনীত প্ৰাৰ্থী বিক্ৰম হানছে ডাঙৰীয়া মঞ্চত উপস্থিত থকা AICC সেক্ৰেটাৰী মনোজ চৌহান ডাঙৰীয়া চেতন চৌহান চৌধুৰী ডাঙৰীয়া আৰু উপস্থিত থকা মঞ্চৰ ওপৰত প্ৰাক্তন চিফ জয়ৰাম এংলেং ডাঙৰীয়া LS NTP বাইদেউ উপস্থিত থকা অশোক তেৰণ ডাঙৰীয়া পল্লৱ চেতিয়া ডাঙৰীয়া আৰু বিভিন্ন আমাৰ দলৰ সতীৰ্থসকল আৰু ইয়াত উপস্থিত থকা শ্ৰদ্ধেয় ৰাইজ First of all, I would love for all of you to show how much you are happy to see Rahul Gandhi here. All of you say, Rahul Gandhi Zindabad. Rahul Gandhi Zindabad. Rahul Gandhi Zindabad. Congress Party Zindabad. Congress Party Zindabad. ধন্যবাদ আজি এটা গুৰুত্বপূৰ্ণ ইলেকশ্যন ইয়াৰ আগতে কেইবাটাও নিৰ্বাচন হৈছে কিন্তু আজি 2026 চনত অসমৰ ভিতৰত যিমানবোৰ নিৰ্বাচন হৈছে তাৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ নিৰ্বাচনৰ মাজত হ'ব আহা বিধানসভা নিৰ্বাচন কিয় যে যোৱা 5টা বছৰত আমি দেখা পাইছো যে কেনেকুৱা কিছুমান দুৰ্নীতিগ্ৰস্ত মানুহ গোটেই অসম আৰু গোটেই কাৰ্বি আংলং কেপচাৰ কৰি লৈছে আৰু তেওঁলোকে গোটেই ক্ষমতা কেপচাৰ কৰি আমাৰ ফ্ৰীডম আমাৰ অধিকাৰ একদম নাইকিয়া কৰি পেলাইছে আৰু অসমৰ মানুহ কাৰ্বি আংলঙৰ মানুহ আমাৰ স্বাভিমান আছে আমাৰ সেলফ ৰেসপেক্ট আছে এই কাৰ্বি আংলং এই অসমৰ মানুহ বিভিন্ন সময়ত নিজৰ অধিকাৰৰ বাবে আন্দোলন কৰিছে মুভমেন্ট কৰিছে আৰু সেই কাৰণে এই নিৰ্বাচনত গোটেই কাৰ্বি আংলং মানুহবোৰ গোটেই অসমৰ মানুহে ডিসাইড কৰিছে সিদ্ধান্ত লৈছে যে আমি দুৰ্নীতিগ্ৰস্ত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিবিচাৰো দুৰ্নীতিগ্ৰস্ত তুলিৰাম ৰংহাং নিবিচাৰো ইয়াতকৈ আৰু ভাল অপৰচুনিটি নাপাব এই নিৰ্বাচনত মই সকলোকে অনুৰোধ কৰিছো হাতৰ চিনপত ভোট দি APHLC সমৰ্থন জনাই দিছপুৰৰ পৰা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক টাটা বাই বাই কৰি দিয়ক আৰু কাৰ্বি আংলঙৰ পৰা তুলিৰাম ৰংহাং ডাঙৰীয়া টাটা বাই বাই কৰি দিয়ক
কৰিবনে নকৰে কৰিবনে নকৰে কৰিবনে নকৰে আজি দুয়োজনৰ পলিটিক্স একেই অনলি কৰাপশ্যন গোটেই গভৰ্ণমেণ্টৰ পইচা লৈ চৰকাৰী ধন লৈ মাত্ৰ কৰাপশ্যন আৰু নিজৰ লগত সিন্ডিকেট কৰা মানুহক তেওঁলোকৰ বিজনেছক সহায় কৰা আজি কাৰ্বি আংলঙৰ ভিতৰত আটাইতকৈ কৰাপ্ট ডিপাৰ্টমেণ্ট হৈছে ইয়াৰ স্থানীয় ফৰেষ্ট ডিপাৰ্টমেণ্ট এক নম্বৰ হ'ল ফৰেষ্ট ডিপাৰ্টমেণ্ট और 2 नंबर हल काउंसिल वर्क डिपार्टमेंट है ना নহয় सरकारे पैसा दिए कार्बी आंगलং काउंसिल अथॉरिटी डेवलपमेंट काम करिबले आरो यार तुलिराम रंघांगे की करे एजन रिटायर्ड डिस्ट्रिक्ट फरेस्ट ऑफिसर बहाय गोटे पैसा তেওঁলোকে कैशत SBI एकाउंटर पर ओलाय गोटे तेलोके पैसा बोल लुटी लिए गोटे पैसा खाई दिए मैं आपलोকক कथा दिसु जेतिया आमार सरकार आहिबो फरेस्ट डिपार्टमेंट और काउंसिल वर्कर जे करप्शन हो ऐसे तार ऊपर इंक्वायरी बहा जाबो 200 कोटी टका करप्शन होइसे यात 200 कोटी टका শুনিছে না নাই 200 কোটি টকা কৰাপশ্যন আজি মাত্ৰ এটা ফৰেষ্ট ডিভিজনৰ ভিতৰত ক্যাশত গোটে পইচাবোৰ লৈ এজন ৰিটায়াৰ্ড ডিএফও বেলেগজন ৰিটায়াৰ্ড ডিএফও দি আছে আৰু গোটে কথাবোৰ তুলিৰাম ৰংহাং ডাঙৰীয়া নিজে চাই আছে এই কাৰণে আজি দিছপুৰত একে দিছপুৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া গোটে কাউন্সিল ৰিমোট কন্ট্ৰোল যোগেদি চলাই আছে গোটে কাউন্সিল ৰিমোট কন্ট্ৰোল যোগেদি চলাই আছে কাৰ্বি আংলঙৰ মানুহবোৰ বিচাৰে আৰ্টিকল 244A হয় না নহয় আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এই গোটে 6 স্কেডিউল আৰ্টিকল 244A ক্ষমতা নাইকিয়া কৰি দিছপুৰৰ পৰা আপোনালোকক ৰুল কৰিবলৈ বিচাৰে শাসন চলাবলৈ বিচাৰে কাৰো লগত আলোচনা নকৰি প্ৰায় 50,000 বিঘা মোৰ নলেজৰ যিমান আছে 50,000 বিঘা 12,000 acres of land has been given to Adani, Ambani and Patanjali of 6 scheduled land of tribal land আজি ইয়াৰ ওপৰত ইনকুৱাৰী হ'ব লাগে না নালাগে এনকুৱাৰী হ'ব লাগে না নালাগে আজি আমিও চাবলৈ বিচাৰো আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেওঁলোকৰ ফ্যামিলিৰ বিভিন্ন নামত প্ৰায় 12,000 বিঘা কেনেকৈ এখন ফ্যামিলিত 12,000 বিঘা আহি গ'ল 4,000 acres in one family's name how is that possible তাৰ ওপৰত ইনভেষ্টিগেশ্যন হ'ব তো সেই কাৰণে aha 9 তাৰিখ is a wonderful opportunity historic opportunity এটো সুবিধা এখন নাপায় এই সুবিধাত এই যিমানবোৰ সিন্ডিকেট কৰা মানুহবোৰ আছে সকলোকে অসমৰ পৰা বিদায় দিয়ক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সদায় বিশ্বাসঘাত কৰে যেতিয়া কংগ্ৰেছত আছিল তেওঁ আমাৰ এক্স চিফ মিনিষ্টাৰ তৰুণ গগৈদেৱক বিট্ৰে কৰিলে বিশ্বাসঘাত কৰিলে পিছত বিজেপি দলত সোমালে বিজেপি দলত এজন মুখ্যমন্ত্ৰী আছিল এসটি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কি কৰিলে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক বিট্ৰে কৰিলে আৰু এতিয়া বিজেপি দলৰ ভিতৰত মাত্ৰ হে সকলকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰমোট কৰে যিসকল গৰু সিন্ডিকেটৰ লগত সম্পৰ্ক আছে যাৰ কয়লা সিন্ডিকেট লগত সম্পৰ্ক আছে যাৰ বালি সিন্ডিকেট লগত সম্পৰ্ক আছে আৰু যিসকলে সিন্ডিকেট নকৰে সেই সকলৰ টিকেট হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কাটি দিয়ে
আজি কাৰ্বি আংলঙৰ ভিতৰতো আমি একে দেখা পাইছোঁ ডিমা হাছাওৰ ভিতৰতো একে দেখা পাইছোঁ গুৱাহাটী আৰু কাছাৰত একে দেখা পাইছোঁ কি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সেইসকলক টিকেট দিয়ে যিসকল সিন্ডিকেট মাফিয়াৰ লগত সম্পৰ্ক ৰাখে আৰু যিসকলে নকৰে তেওঁলোকক টিকেট নিদিয়ে তো গোটেই অসম গোটেই কাৰ্বি আংলং আজি এনেকুৱা কিছুমান মানুহৰ হাতত ক্ষমতা যোৱা পিছত আমি সফৰ কৰি আছোঁ আমাৰ এডুকেশ্যন হোৱা নাই আমাৰ ডেভেলপমেণ্ট হোৱা নাই আমাৰ লোকেল ইণ্ডাষ্ট্ৰিজ হোৱা নাই সেইকাৰণে আমি গোটেইবোৰ বিৰোধী দল কংগ্ৰেছ দল ৰাইজৰ দল অসম জাতীয় পৰিষদ দল APHLC দল CPM দল CPIML দল আমি সকলে একত্ৰিত হৈছোঁ ইউনাইটেড হৈছোঁ নতুন বৰ অসমৰ বাবে নতুন কাৰ্বি আংলঙৰ বাবে যি নতুন কাৰ্বি আংলঙত যি নতুন বৰ অসমত ক্ষমতা আপোনালোকৰ ওচৰত থাকিব যি নতুন কাৰ্বি আংলঙত লোকেল ইণ্ডাষ্ট্ৰিক আমি বেছি অপৰচুনিটি দিম আপোনালোকৰ লোকেল বাঁহৰ বেম্বু ইণ্ডাষ্ট্ৰিক আমি বেছি গুৰুত্ব দিম এনেকুৱা নতুন কাৰ্বি আংলং নতুন বৰ অসম য'ত কাৰাপ্ট চৰকাৰী বিষয়াসকল আমি লগে লগে তেওঁৰ ওপৰত এনকুৱাৰী বহাম আমি এনেকুৱা এখন নতুন বৰ অসম বনাবলৈ বিচাৰোঁ য'ত কোনো মন্ত্ৰী মুখ্যমন্ত্ৰী বা চিফ নিজৰ পৰিবাৰৰ নামত গভৰ্ণমেণ্ট কণ্ট্ৰেক্ট ল'ব নোৱাৰিব চৰকাৰী ঠিকা ল'ব নোৱাৰিব तो राहुल जी हम नए असम में नए कार्बी आंगलोंग में एक ऐसा कानून की हम सोच रहे हैं जिस कानून के तहत कोई मुख्यमंत्री कोई मंत्री कोई विधायक कोई भी काउंसिल का चीफ अपने पत्नी या परिवार के लोगों को गवर्नमेंट कॉन्ट्रैक्ट नहीं दे सकता गवर्नमेंट स्कीम नहीं दे सकता ऐसा कानून हम लाने जा रहे हैं क्योंकि इतने समय से यही देख रहे हैं कि सब लोग सारे राजनीति करने वाले लोग अपने परिवार के नाम पे अपने भाई के नाम पे कॉन्ट्रैक्ट लो के खुद अमीर हो जाते हैं और गरीब गरीब रह जाता है तो अब ये होने वाला नहीं है एक नया राजनीति आ रहा है एक नया गठबंधन आ रहा है एक नई असम की उम्मीद के साथ एक नई कार्बी आंगलोंग की उम्मीद के साथ हम सब यूनाइटेड हैं एकजुट हैं मैं सभी को APHLC को CPM को CPIML को कांग्रेस पार्टी राइजो दल असम जातीय परिषद सभी को मेरे तरफ से बधाई शुभकामनाएं देता हूं सभी ने त्याग और बलिदान किया है हम एकजुट हैं असम में शांति लाने के लिए विकास लाने के लिए এতিয়া আৰু মই বিশেষ দীঘলীয়া নকৰোঁ শেষত মই মাত্ৰ অনুৰোধ কৰিছোঁ কি যিদৰে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰায়তঃ তৰুণ গগৈদেৱ সকলোকে মৰম কৰিলে কাৰ্বি আংলঙত মানুহবোৰ বিশেষ মৰম কৰিলে সদায় ৰাজনীতি দৰে ৰাইজৰ সেৱা কৰিলে দুখীয়া মানুহৰ বাবে চিন্তা কৰিলে সেই একে আদৰ্শ লৈ আজি মই অসমৰ ৰাজনীতিত ভৰি দিছোঁ আৰু সেইকাৰণে আপোনালোকৰ পৰা সুযোগ বিচাৰিছোঁ যে আগন্তুক দিনত অসমৰ ৰাইজক সেৱা কৰা কাৰ্বি আংলঙৰ মানুহক সেৱা কৰা আৰু এই শেষত মই আমাৰ কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা প্ৰাক্তন সাংসদ মাননীয় বীৰেন সিং ইংতি দেৱৰ আজি তেওঁ অকাল মৃত্যুৰ পিছত মই নিজৰ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ পৰিয়ালবৰ্গ তেখেতৰ সমৰ্থকসকলৰ প্ৰতি এই মঞ্চৰ পৰা মোৰ ফালৰ পৰা মোৰ সমবেদনা और प्रार्थना आग बढ़ाईसु। यहाँ पर हमारे वरिष्ठ नेता बीरेन्द्र सिंह इंगटी जो कांग्रेस के बहुत ही सीनियर लीडर थे, कई बार एमपी थे, कार्बी आंगलोंग की आवाज़ वो सदन में उठाते थे, वो हाल में ही गुजर गए, वो अब हमारे बीच में नहीं रहे। मैं गंभीर अपना शोक व्यक्त करता हूं और अपने तरफ से पार्टी की तरफ से उनके परिवार और उनके समर्थकों के प्रति श्रद्धांजलि अर्पित करता हूं। यही इन्हीं दो बातों के साथ मैं याते निजर समूह सामरी करिछु। धन्यवाद। जय हिंद, जय आय असम, जय कार्बी आंगलोंग।